নমস্কাৰ ৰাইজ, আমি আজি আমাৰ হস্তিপুৰা নিউজৰ ষ্টুডিঅ'লৈ আমি নিমন্ত্ৰণ কৰি লৈ আহিছোঁ সকলোৰে পৰিচিত হিমন্ত মামা আৰু ৰিপুণ বৰা। আমি তেওঁলোকৰ সাক্ষাৎকাৰ ল'ম, যিহেতুকে ইলেকশ্যনৰ ৰিজাল্ট আহি আছে, বেছিদিন নাই আৰু ইলেকশ্যন ৰিজাল্ট দিবহি আৰু বেছিদিন নাই। আমি তেওঁলোকক সাক্ষাৎকাৰ ল'ম। প্ৰথমতে আমি আহিছোঁ ৰিপুণ বৰা, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, আপোনালোকৰ চৰকাৰ যদি কিবা কাৰণে জিকি যায় এইবাৰ, আপুনি আমাৰ চৰকাৰ জিকিবই। আমি এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰো ন, আপোনালোকে এতিয়া ৰিজাল্ট দিয়া নাই, ৰিজাল্ট আহিলে গম পাবই আমাৰ চৰকাৰে হ'ব। হয় হয়, সেইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰো এতিয়া। এনে কিবা কাৰণে যদি আপোনালোকৰ চৰকাৰ আহি যায়, আপুনি মুখ্যমন্ত্ৰী হয় অসমত, আপুনি তাৰমানে কেনেকুৱা ধৰণৰ উন্নতি কৰিম বুলি ভাবিছে আমাৰ অসমৰ কাৰণে? কেনেকুৱা ধৰণৰ উন্নতি মানে এই বিজেপি চৰকাৰে যিবিলাক ৰাস্তা বনাই দিছিল চিমিটৰ ইত্যাদি, সেইবিলাক নৰ্মেল হয়। মই এইবাৰ টাইলছৰ ৰাস্তা খুৱাই দিম, সেইবিলাক ৰাস্তা ভাঙি টাইলছৰ ৰাস্তা বনাই দিম বুলি ভাবিছো। আৰু বিজেপি চৰকাৰে পেঞ্চন দিয়াতে বহু কম পইচা দিয়ে। মই সেইবাবে 2000-3000 দিয়ে, মই সেইবাবে পেঞ্চনত 40,000-50,000 দিম। এইটো বহুত ভাল হ'ব। আৰু হিমন্ত মামাই কি কৰিছে চাবি, ছোৱালী বিলাকক স্কুটি দিছে, ল'ৰাবিলাকক আকো দিয়া নাই। সেইবাবে ল'ৰাবিলাকে আমাক ভোট দিছে, কৈছে আপুনি জিকক, আমাৰ উন্নতি হব। সেইকাৰণে মই KTM লাগে, ৰয়েল এনফিল্ড লাগে, বুলেট লাগে, যি লাগে সেইবোৰ ল'ৰাবিলাকক দিম। আৰু মই আপুনি আৰু এটা পৰিৱৰ্তন কৰিব পাৰিব নেকি, যেতিয়া আপোনালোকৰ চৰকাৰ জয় হৈ যায়? আমাৰ যিটো বুঢ়া পেঞ্চন চলি আছে, মানে বৃদ্ধ পেঞ্চন, সেইটো কিবা চেঞ্জ কৰি কিবা টেকেনা পেঞ্চনৰ ৰিবন্দৰ কৰিব নোৱাৰে নেকি? সেইটোও কৰিব পাৰিম যদি ল'ৰাবিলাকে বিচাৰে। যদি কয় আমাক বুলেট নালাগে, টেকেনা পেঞ্চন লাগে, সেইটো কৰি দিম। আৰু যিহেতুকে নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে, বিজেপি চৰকাৰ আহিল নিবনুৱা সমস্যা সিমান ৰোধ কৰিব নোৱাৰিলে। এইবাৰ আমাৰ অসমত আশা কৰি আছে যে এইবিলাক যদি কংগ্ৰেছ চৰকাৰ আহে, নিবনুৱা সমস্যা কিছু ৰোধ হ'ব। আমাৰ ল'ৰাবিলাকৰ যিখিনি উঠি নৱপ্ৰজন্ম আছে, তেওঁলোকে আশা কৰি আছে যে এইবিলাক যদি আমাৰ নতুন চৰকাৰ আহে বা কংগ্ৰেছ চৰকাৰ আহে, আমাৰ নিবনুৱা সমস্যা ৰোধ হ'ব। তেনে আপুনি যদি আহি যায় কিবা কাৰণত, আমি টেকেনা পেঞ্চন দিব আৰু আপোনালোকে। হয় হয়, আপোনালোকৰ মাজলৈ আৰু আহিম, আপোনাৰ কথা শুনি ভাল লাগিল। এতিয়া আমি আহিছো আমাৰ সকলোৰে পৰিচিত হিমন্ত মামালৈ। হিমন্ত মামা, আপোনালোকৰ চৰকাৰ যদি আকৌ যদি গঠন হয় আমাৰ অসমত, আপুনি তাৰমানে কেনেকুৱা ধৰণৰ উন্নতি কৰিম বুলি ভাবিছে দ্বিতীয়বাৰ আমাৰ অসমৰ কাৰণে? হয়, চাওক, আমিতো এইবাৰ মানে চৰকাৰ গঠন কৰিম এইবাৰো। কাৰণ আমি যিটো মানে যোৱাবাৰ যি আমি অসমত আমি চৰকাৰ গঠন কৰিছিলো, আমি মানে অসমৰ ৰাইজক চব বস্তু দিছো। নিশ্চয় নিশ্চয়। যোৱা 5 বছৰ যে আমি অসমত মানে ৰাজত্ব কৰিছিলো, আমি আমাৰ কাৰণে ৰাজত্ব কৰা নাই। আমি অসমৰ ৰাইজক মানে যিমানখিনি উন্নতি কৰিব লাগে গোটেইখিনি বস্তু আমি দিছো। সেইকাৰণে মানে ৰাইজেও আমাক কৈছে যে এইবাৰো আপোনালোককে লাগিব, অৰ্থাৎ আপোনালোকৰ চৰকাৰে লাগিব এইবাৰ। আৰু আমি গোটেইখিনি বস্তু মানে আমি আপুনি চাব যে আমি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, মানে ৰাস্তা ঘাটৰ ক্ষেত্ৰত, পেঞ্চনৰ ক্ষেত্ৰত, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, আত্মসহায়ক গোট বিলাকক, ছোৱালী বিলাকক স্কুটি দিয়া, গতিকে এইবিলাক কাম হয়নে নহয়? এইবিলাক উন্নতি হয়নে নহয়? নিশ্চয় নিশ্চয়। এটা কথা আপুনি কব পাৰে যে আপোনালোকে মানে বস্তু বিক্ৰী কৰিছে। এইটো কিন্তু অসমৰে জানে আমি কিয় বস্তু বিক্ৰী কৰিছো। এইবিলাক বস্তু যে আমি আঁচনি বিলাক যে দিলো, টকাৰ আঁচনি বিলাক, নাই এইবিলাক আঁচনি আমি দিলো, এইবিলাক আঁচনি দিলে পইচা ক'ত পাম? আমাকতো ৰাইজেতো পইচা নিদিয়ে, সেইটো কথা ৰাইজে নাজানে। গতিকে এইবিলাক বস্তু বিক্ৰী কৰি আমি ৰাইজকে দিছো, ৰাইজৰ বস্তু বিক্ৰী কৰিছো। আমি মানে এয়াৰপৰ্ট বিক্ৰী কৰিছো, চাহপাত বাগান বিক্ৰী কৰিছো, ৰেল বিক্ৰী কৰিছো। বিক্ৰী কৰি মানে আমি এইবিলাক মানে ৰাইজকে পইচা এইবিলাক দিছো। সেইটো মানে এটা কথা কব পাৰিব যে আমাৰ পাৰ্টিৰ মানুহ মানে কিছু উন্নতি হৈছে, সেইটো ৰাইট কথা। গতিকে ৰাইজেও পাইছে। গতিকে এইবাৰ আমি ভাবিছো যে এইবাৰ চৰকাৰ যদি আমাৰ মানে আহিব, এইটো খাটাং অহাৰ পিছত যিখিনি বস্তু মানে ৰাজহুৱা বস্তু সম্পত্তি মানে আছে, সেইখিনিও মানে বিক্ৰী কৰিম। বিক্ৰী কৰি আমি আমাৰ কাৰণে পকেটত পইচা নোসোমাও আমি। আপোনালোকে এইটো ভুল নুবুজিব, ৰিপুণ বৰা ডাঙৰীয়ে ভুল নুবুজিব। আমি পকেটত নোসোমাও, আমি ৰাইজক দিম। নাই আপোনালোকে নিজৰ পকেটত ভৰাবই। আপুনি মনে কথা কওক। নহয়, মই কওক, শুনক। আপুনি এৱে যি কৈছে আমি ৰাইজতে বতাই দিম, বতাই দিব হয়, কিন্তু এপুন্দি নহয়, এপুন্দি নিজৰ মনত ভৰাবই এখেতে। এৱে কণ্ট্ৰলৰ চাউল ফ্ৰীত দিছে, আমি ভাল পাইছো, আমাৰ চৰকাৰো ভাল পাইছে। কিন্তু এৱে চাওক,
যি পিয়াজৰ দাম আছিল 20 টকা কৰিছে 50 টকা, যি আলুৰ দাম আছিল 40 টকা কৰিছে 60 টকা, যি তেলৰ দাম আপুনি কৰিছে 80 টকা। এইবিলাক বস্তুৰ দাম বাঢ়ি আপুনি শান্ত হওক, আমি এটা সাক্ষাৎ লগাম, আপুনি বতে মাত নিদিব। বাবা এইবিলাক মানে কথা নাপায়, এইবিলাক মইতো যোৱা নাছিলো ন, নাপায় না, এইবিলাক সাংবাদিকতাৰ নামত এইবিলাক মানে দালালি কৰিব নাপায়। দালালি কৰা না, আপোনাৰ লগত দালালি কৰিছে। এইবিলাক মানে বেয়া কথা না, এইবিলাক নাপায়। শুনক, আমি মানে যে আপোনাকতো ক'লে যে এইবাৰ চৰকাৰ আহিলে আমি যিখিনি মানে বস্তু বিকিব লাগে আমি সেইখিনি বিক্ৰী কৰিম। একো নাই, ইয়াতে কোনো মানে একো ক'বলগীয়া নাই, আৰু ৰাইজে ভাল পায় যে কাৰণ বস্তুবিলাক বিকি কেনে মানে আমাকে দিছে, আমাৰ বস্তু আমাকে দিছে, সেইটো ৰাইজে জানে। ৰাইজে কৈছে যে এইবাৰ আমি ভাবিছো আমি মানে এইবাৰ ভাবিছো যে এইবাৰ মানে যোৱাবাৰ আমি ছোৱালী বিলাকক দিলো, আৰু আপুনি মানে এটা কথা চাব, ইলেকশ্যনৰ কেম্পেইনিঙৰ দিন কেইটাত এই যিখিনি ডেকা ল'ৰা আছে মানে মোক বিৰাট ভাল পায় ন, ল'ৰাখিনি মোক বিৰাট ভাল পায়। গতিকে সিহঁতে কৈ আছে যে মামা আপুনি মানে আমাক বুলেট দিব লাগিব। তাৰপিছত মই চিন্তা কৰিলো যে মৰে মানুহ, মৰে মানে ভাগিনে ক'ব গ'লে মই মোমাইক, আমি ভাবিছো এইবাৰে যে এই ডেকা যুৱক খিনিক আমি একোখনকে মানে বুলেট দি দিম। তাৰোপৰি আৰু মানে আমি মানে অসমৰ ৰাইজক আৰু যিখিনি দিব পাৰো আমি চাম, আৰু যে আমি চাউল দিছো, মানে ফ্ৰী চাউল দিছো। এতিয়া আমি ভাবিছো মানে যিখিনি আমি ফ্ৰী মানে শিক্ষা দিব লাগে সেইখিনিও দিম, কাৰণ চৰকাৰ আমাৰ আহিবই। আৰু আপোনাক মই এটা কথা আপোনাক কওঁ, ৰিপুণ বৰা ডাঙৰীয়াকে মই কৈ লওঁ যে অসমৰ ৰাইজ আমাৰ লগত সদায় আছে, আৰু আমি মানে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই মানে এটা কথা কৈছিল যে আমি 25 বছৰলৈকে আমি ৰাজত্ব কৰিম। গতিকে আমাৰ 5 বছৰে হ'ল, অসমৰ ৰাইজে কৈছে যে এইবাৰ আপোনালোকৰ চৰকাৰ শুনক, নাপায় আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কৈছে আমিতো মানে 25 বছৰ আমি ৰাজত্ব কৰিম, এতিয়া 5 বছৰ হৈ গ'ল। ৰিপুণ বৰা ডাঙৰীয়াই মানে কি যুক্তিত ক'লে যে তেখেতে মানে এইবাৰ চৰকাৰ গঠন কৰিব? এই 5 বছৰো এওঁলোকে ভোটত জয় হ'ব নোৱাৰিলে, ভোট চুৰি কৰিছে এওঁলোকে, সেইকাৰণে ভোটত জয় হ'ব পাৰিছে। আপুনি তেনেকৈ নকব, এইবিলাক বেয়া কথা আপুনি নকব। আপুনি কিয় মোক বাধা দি আছে? আপুনি এওঁৰ পইচা খাইছে নেকি? আপুনি দালাল নেকি? আপুনি কিয় দালাল কোবাইছে? মই দালাল নহয়, মই কাৰ দালাল নহয়। আপুনি আপোনাৰ ওচৰলৈ আহিম, আপোনাক সাক্ষাৎ কৰিম। আমি এতিয়া এওঁলৈ আহিছো, আপুনি কৈ যায়, আপুনি আপোনাৰ কথাই নকব, আপুনি কথাই নকব না। কথাটো বাবা মই ক'লোৱে, গতিকে এইবিলাক মানে ৰিপুণ বৰা ডাঙৰীয়াই বা কংগ্ৰেছে মানে যিবিলাক কথা কৈ আছে, ইভিএম চুৰি, ভোট চুৰি, এইবিলাক মানে এইবিলাক মানে এটা মানে তেখেতসকলে মানে জিকিব নোৱাৰে, ৰাইজে ভাল নাপায়, ভোট দিয়া নাই, কি কব আৰু মানে এইখিনি হলেও কথা কৈ দিছে যে বিজেপিয়ে হেমন্ত ডাঙৰীয়াই মানে ইভিএমক কেলেংকাৰী লগাই জিকিছে। মানে এইবিলাক মানে বেয়া কথা ন, এইবিলাক নাপায়। আপুনি কাম কৰক ন, আপুনি আপোনালোকে যোৱা মানে 15 বছৰ অসমত ৰাজত্ব কৰিছিল ন, এই 15 বছৰীয়া শাসন কালত আপোনালোকে ৰাইজক কি দিছে? একো দিয়া নাই। দুৰ্নীতি, কিমান মানুহ মানে গুপ্ত হত্যা, কিমান মানে টকাৰ কেলেংকাৰী, কিমান ডাঙৰ ডাঙৰ কেলেংকাৰী, 1000 কোটি টকাৰ কেলেংকাৰী। গতিকে এইবিলাক মানে ৰাইজে ভাবিছে যে আমি মানে 15 বছৰীয়া শাসনত কৰি বিজেপিৰ 5 বছৰীয়া শাসনতে আমি বহুখিনি উন্নতি মানে হৈছো, আৰু এইবাৰো সেইকাৰণে আমি মানে 5 বছৰীয়া নহয়, আমি 25 বছৰলৈকে আমি বিজেপিক আমি ৰাখিম। আপুনি যে এটা কথা কৈছে 15 বছৰ ৰাজত্ব কৰি আপোনালোকে কি দিছে? আমি বহু বস্তু দিছো, আমি অসমৰ একো বস্তু নিবিকা কৰিছো।
এওঁলোকে কি কৰিছে অসমৰ বস্তু বিকি অসমৰ মানুহকে ভগাই দিছে হয় তেওঁলোকে বস্তু বিকিছে কিন্তু তেওঁলোকে খাৱা নাই ন তেওঁ ৰাইজকে দিছে ন নহলে কি হব ৰাইজকে আমি বস্তু নিবিকাকে দিছো অসমৰ হয়, ৰাইজক হয়। এওঁলোকে কি দিছে বিক্ৰী কৰিহে দিছে আপুনি কৈছে বিক্ৰী কৰি দিছে কিন্তু এওঁলোকৰ যিগিলা বস্তু বিকিছে পইচা পাইছে সেইলোকে নিজৰ পকেটত ভৰা নাই নিজৰ ৰাইজকে দিছে ন। পকেটতে গৈছে নাই, লাষ্টত ৰাইজকে যায় যে দিছে। এওঁলোকৰ পকেটতে গৈছে হয়। বস্তুৰ দাম বঢ়াইছে কিবাৰ দাম বঢ়াইছে সেইটোতো বৰাবই ন যিটোকে জনগণে বিক্ৰী কেনেকৈ কৰিছে ন। এওঁলোকক পইচা লাগে সেইকাৰণে বঢ়াইছে তেলৰ দাম বস্তুৰ দাম হয় আপুনি আপোনাৰ ওচৰত আহিম আপুনি এনেকৈ কথা নকব আমি এতিয়া এওঁৰ কাৰণে আছো আপোনাৰ হয়। আপোনাৰ কথা নকওক আপুনি ক'ত পাই চাব নকওক হয় নাই চাওক আমি মানে এই আমাৰ মানে পাৰ্টিৰ মানে এটা আমাৰ মানে এটা কথা এটা আছে যে আমি প্ৰথমতে আমি মানে ৰাষ্ট্ৰ ফাৰ্ষ্ট তাৰপিছত পাৰ্টি তাৰপিছত মানে ব্যক্তিগত মই অৰ্থাৎ মই নিজে হয় মানে মোৰ কথাখিনি কৰাৰ উদ্দেশ্য যে আমি প্ৰথমতে আমি মানে ৰাষ্ট্ৰ দেশৰ কাৰণে আমি ভাবো দেশৰ উন্নতি তাৰপিছত পাৰ্টিৰ কথা ভাবো তাৰপিছতে ব্যক্তিগত হয়, নিশ্চয়। কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত তেনেকুৱা নহয় তেখেতসকলৰ মানে আপোনালোকৰ ক্ষেত্ৰত শুনক তেনেকুৱা নহয় বাবা শুনক আপুনি মোৰ ফালে চাই থাকক উল্টা পুল্টা কাম নকৰ বাবা হা নাই, মই কোৱা নাই, মই ডাইৰেক্ট মই কৈ দিছো উল্টা পুল্টা মানে কথা নকব ন কোৱা নাই। মোৰ খং উঠি যাইছো ন আপুনি শুনি থাকক ন কংগ্ৰেছৰ ক্ষেত্ৰত মানে তেনেকুৱা নহয় তাৰমানে তেখেতসকলৰ ক্ষেত্ৰত প্ৰথমে নিজে তাৰপিছত পাৰ্টি তাৰপিছত দেশ উল্টা মানে আপোনালোকৰ নিজে একেলগে মানে আপুনি আপুনি চাওক, আপুনি 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 মনে মনে আপুনি চাওক আমি তাৰমানে আপোনালোকে জানে যে কংগ্ৰেছ মানে এটা হল দুৰ্নীতিগ্ৰস্ত দল আপোনালোকৰ দলটো এই খবৰদাৰ বুলি কৈছো মোৰ খং উঠে বাবা নাপায় ওপৰত মাত নিদিব আপুনি নাই ওপৰত ৰিপুন মাত বাবা নাপায় সেইবিলাক মানে নাপায় না মোৰ খং উঠি যায় চাওক আমিতো যিখিনি কথা কৈছিলো সেইখিনি সত্য কথা হয়, নিশ্চয় সেইকাৰণে খং উঠিছে কাৰণ মানে ইহঁতে মানে অকল দুৰ্নীতিয়ে কেনেকুৱা? সেইকাৰণে ৰাইজৰ খং উঠিছে আপুনি আপুনি ওপৰত মাত আপোনাৰ আহি এওঁলোক গতিকে দুৰ্নীতি। আপুনি কি দুৰ্নীতিগ্ৰস্ত দালাল মানে কোবাইছে নেকি? মই দালাল মানুহ- ক'ব নাই দিয়ে? আপুনি দুৰ্নীতিগ্ৰস্ত মানুহ আৰু মানে অসমক লুটা জাতি আপোনালোকে লুটিছে আপোনালোকে দালালি কৰিছে আমি দালালি কৰা নাই আপুনি মনে মনে বাংলাদেশীক মানে ইহঁতে লৈ আহা এওঁলোকে আনিছিল বাংলাদেশীক আমি আনা নাছিলো গতিকে কাহ এওঁলোকে আনিছিল এইবিলাক আমি মানে কাহ কথা আনা নাছিলো অসমৰ ৰাইজে জানে কাৰণে মানে ইহঁতক মানে কৈছে যে টাটা বাই বাই আকৌ মানে এবাৰ মোদী চৰকাৰ হয় আকৌ এবাৰ কংগ্ৰেছ চৰকাৰ বুলি কৈছে আপুনি এওঁলোকৰ দুৰ্নীতি দেখা পাই কৈছে এওঁলোকে বাংলাদেশী নাপায়, বাবা, আনিছে এইবিলাক অসম কথা ৰাইজে নাপায়, জানে বাবা। আপুনি শুনক আপোনাৰ কথাখিনি শুনি ভাল লাগিল এতিয়া মই আপোনাৰ ওচৰত আৰু আহিম আকৌ আহিম আমি ৰিপুন বৰালৈ আহিছো ৰিপুন বৰা আপুনি এতিয়া কওক আপোনাৰ কি ক'বৰ মন আছে মই এতিয়া আপোনাক প্ৰশ্ন কৰিম যিটোকে ইলেকশ্যন ৰিজাল্ট আহি আছে সেইকাৰণে আপোনাক সাক্ষাৎকাৰ ল'বলৈ মাতি আনিছো আমি আমাৰ ষ্টুডিঅ'লৈ লৈ আহিছো আপোনালোকৰ তাৰমানে কিমানখন আসন পাম বুলি ভাবিছে এইবাৰ চাওক চৰকাৰ গঠন হব লাগিলেতো 64 খানে পাব লাগে হয় নিশ্চয় আমি 70 খানে পাম আপুনি কি বিশ্বাসত ক'লে যে 70খন পাম বুলি অসমবাসী ৰাইজে কৈছে যে আপোনালোকে ভোটত জয় হব বিজেপি এইবাৰ আউট কাৰণ তেওঁলোকে কা আনিছিলে লকডাউন দি অসমবাসী ৰাইজক হাৰাশাস্তি খুৱাই মাৰিছিলে কিন্তু হয় আপোনাৰ কথা ঠিকেই আছে কিন্তু যেতিয়া এওঁলোকে এতিয়া অলপমান সেই ৰাইজক অলপমান ভেটি বুটা দিলে তেতিয়া ৰাইজে পাহৰি গ'ল যে কা আনিছিল কিন্তু আমি অসমতে যে বহুত হালা চিলা কৰিছিল যে কা আনিছিল কিন্তু এতিয়া আকৌ যেতিয়া বিজেপি চৰকাৰ লগা হ'ল ৰাইজক এতিয়া তেওঁলোকে পাহৰি গৈছে যে কা আনিছিল চেনি দিছে বিজেপি চৰকাৰক অসমবাসী ৰাইজে মই এতিয়া মই ডাইৰেক্ট এওঁলোকক লুটিবলৈ চাইছে অসমবাসী ৰাইজে অসমবাসী ৰাইজে কৈছে আপোনালোকে কংগ্ৰেছ জয় হব এইবাৰ অসমবাসী ৰাইজে নিজে কৈছে হয় সেইটো হয় কিন্তু এওঁলোকে যিটো আপুনি কাৰ কথা কৈছে এইটো অসমৰ ৰাইজে পাহৰি গৈছে যে কাৰণে কিমান হাৰাশাস্তি কৰিছিল অসমত হয় বিজেপি চৰকাৰে কিমান হাৰাশাস্তি কৰিছিল কিন্তু আজি বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সেই আঁচনিবিলাক পাই মানুহ কি হৈছে পাহৰি গৈছে আমি কোনবিলাক মানুহক দিছে এখেতে চাব হয়, হয়। যোনবিলাক মানুহ ধনী দুখীয়াক দিয়া নাই কিন্তু যোনবিলাক মানুহৰ বিল্ডিং আছে বোম্বাই টাইপৰ ঘৰ বনাইছে তেওঁলোকক সি দিছে
দুখীয়া মানুহ দিয়া নাই কি কাৰণে অসমবাসী ৰাইজে এওঁলোকক ভোট দিব আপুনি ভাবি বাবা ইমান দেৰি নহয় দেই মই খং উঠিছো আপোনাৰ মালিকক মই ফোন কৰিম নেকি ফোন কৰিম নেকি আপুনি কি অভদ্ৰ নেকি আপুনি মোক ক্ষমা খুজক আপুনি ক্ষমা খুজক এনেকুৱা কথা নহয় ন বাবা মই খং উঠি যায় ইমান দেৰি মই বহি থাকিব নোৱাৰো ন আপুনি সাংবাদিকক ক্ষমা কিয় খুজিবলৈ দিলে অসমবাসী ৰাইজে চাই আছে আপোনাক ক্ষমা খুজিবলৈ দিছে কি কাৰণত অসমবাসী ৰাইজে আহক ভোট দিব আপুনি এওঁক কিয় ক্ষমা খুজিবলৈ দিলে চৰকাৰ মই মন্ত্ৰী মোৰ চৰকাৰ চলি আছে সাংবাদিক আপুনি যিটো কথা কৈছে যে কেনেকৈ সাংবাদিক কোন সাংবাদিক এজন ভিখাৰী আপোনাৰ আপুনি যে ক'লে যে আপোনাৰ চৰকাৰ চলি আছে চৰকাৰ চলি আছে হয় কিন্তু এইবিলাক ৰিজাল্ট আহিছে নে নাই এতিয়া কাৰ চৰকাৰ এইটো কোনো ক'ব নোৱাৰে আপোনালোকৰ হয় আমাৰ চৰকাৰ হ'ব এইবিলাক তাৰমানে আপোনাৰ ওচৰলৈ আহিম আপুনি কওক চাওক এখেতে যিবিলাক কৈছিল যে আমি জয় হোৱাটো নিশ্চিত কেনেকৈ জয় হব অসমবাসী ৰাইজে চাই আছে আপোনাক ক্ষমা খুজিবলৈ দিছে এওঁ দাদাগিৰিটো অলপ বেছি বাঢ়ি গৈছে সেইবাবে অসমবাসী ৰাইজে ভোট নেদে এইবাৰ যদি এওঁলোকৰ চৰকাৰ হয় অসম বিকি কেনে খাব এখেতে এইটো আপুনি কি উদ্দেশ্য কৰি ক'লে যে অসম বিকি কেনে খাব আপুনি উদ্দেশ্য নকম এখেতসকলে বিজেপি চৰকাৰে কি বিকা নাই কি এইটো অসমৰ জানে ঢেৰখন বিকি কেনে শেষি কৰিলি বুলি ক'ব পাৰি কিন্তু অসমৰ তেওঁলোক ভাল পাইছে ভাল কেনেকৈ পাব অসমবাসী ৰাইজক কি দিছে 800 টকীয়া আঁচনি দিছে ঘৰৰ পৰাই 900 টকা নিছে যি চিলিণ্ডাৰৰ দাম আছিল 700 টকা বঢ়াইছে 900 টকা কেনেকৈ এওঁলোকৰ পকেটত নগল আপুনি ভাবি চাওক সেইটো আপোনাৰ কথাটো শুদ্ধ কিন্তু অসমৰ ৰাইজে এওঁলোকক তথাপিও ভালে পায় আপুনি কি এখতক ভাল পায় আপুনি কি অভদ্ৰ নেকি আপুনি দালাল নেকি এখতৰ ওপৰত আপুনি দালাল নেকি আপোনাক ক্ষমা কৰিছো আপুনি মই কোৱা দালাল নাই আপোনাৰ দহজনৰ সপক্ষেও কৰা নাই বিপক্ষেও কৰা নাই মই মাজত আছো মই কাৰো হৈ ক'ব যোৱা নাই মই সাক্ষাৎকাৰ ল'ব মই সাংবাদিক হয় ন মই সাক্ষাৎকাৰ ল'ব আছে আপুনি এখতৰ ওপৰত কিয় মাত মাতিছে নাই মই মাত মাতা নাই আপুনি এওঁৰ হৈ মাত মাতা নাই আপোনাৰ হৈ মাত মাতা নাই আমি সাক্ষাৎকাৰ লৈছো এখন চৰকাৰ জ্বালা দিয়া চৰকাৰ অসমবাসী ৰাইজক বিক্ৰী কৰি খাব আপুনি তেনেকৈ নকব আপুনি তেনেকৈ নকব যিহেতুকে আপোনাৰ ওচৰলৈ আকৌ আহিম হয় হিমন্ত মামা আপোনালোকৰ চৰকাৰ যদি আপুনি তাৰমানে কিমান আশা কৰিছে যে আপোনালোকৰ কিমান আসন পাব এইবাৰ ইলেকশ্যন ৰিজাল্ট আহিলে নাই চাওক আমিতো মানে আসন সেইটো আপুনি জানে আসনটো আমি 100+ দিছো আৰু 100+ তো মানে সেইটো আমিও জানো মানে আপোনালোকেও জানে সেইটো আমি নাপাম 100+ তো আমি দিছিলো মানে সেইটো আমাৰ এডভাৰটাইজ এটা মানে সেনেকুৱা মানে আমি এডভাৰটাইজ কৰো যাতে মানুহবিলাকে যাতে ভাল পায় যে মানে 100+ কৰিলে নিশ্চয় চৰকাৰ গঠন বিজেপিৰে হ'ব আৰু বিজেপিৰ ফালে মানে আকৃষ্ট হ'ব আৰু 100+ যে আমি এডভাৰটাইজ কৰিছিলো আৰু এটা কাৰণ হল মানে বিৰোধীৰ যিবিলাক মানে ৰিপুণ বৰা ডাঙৰীয়াৰ যিবিলাক MLA মানে জিকিব বা MLAৰ মানে ইলেকশ্যন খেলিব সিহঁতৰ ভাবিব যে হেমন্ত দাদাই মানে 100+ দিছে গতিকে 100+ৰ মানে নিশ্চয় চৰকাৰ গঠন হ'ব 100+ হলে গতিকে আমিও সিহঁতৰ ফালে আমিও যাম গতিকে সেইটো আমাৰ এডভাৰটাইজ 100+ তো আৰু মোটামুটি আপুনি চাব সেইটো ফাইনেল সেইটো আমি 70ৰ পৰা 75ৰ ভিতৰত আমাৰ এইটো চিট থাকিব না আমি এতিয়া ডাইৰেক্ট ক'ব নোৱাৰো আপোনালোকৰ চৰকাৰ আইনে নাই আপুনি কি ক'ব নোৱাৰে আপুনি কি কৈছে বাবা এইবিলাক আমাৰ চৰকাৰ আহিব আপোনালোকৰ চৰকাৰ কেতিয়াও আহিব নোৱাৰে এখেতে তাৰমানে দাদাগিৰি কৰি কেনে খাবলৈ বিচাৰিছে আমি অসমত জানে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই কি কেনেকুৱা ৰাজনীতিবিদ জানে গতিকে অসমবাসী ৰাইজে জানে কেনেকুৱা শুনা বাবা ন এইবিলাক কথা নাপায় ন এইবিলাক নাপায় গতিকে আমি কৈছো যে 75ৰ পৰা 70ৰ ভিতৰত আমাৰ মানে চিট থাকিব আৰু মানে কংগ্ৰেছৰ ফালৰ পৰা প্ৰায় 8-10 জন মানে MLA আমাৰ লগত মানে ইলেকশ্যন যোৱাৰ পিছত আমাৰ লগত মোৰ লগত যোগাযোগ কৰিছে আৰু 2-4 জন মানে মত পইচাটো ইলেকশ্যন খেলিছে সেইটোতো হয় কিন্তু ডাইৰেক্টলি ক'ব নোৱাৰি মানে আহিব না নহয় ডাইৰেক্টলি মই ক'ব পাৰো আপুনি কি কথা কয় মই কোনো সপক্ষে কোনো আপুনি ইমান কিয় দাদাগিৰি কৰিছে তুমি শুনা মই ডাইৰেক্ট ক'ব পাৰিম
যে কংগ্ৰেছৰ মানে 4-5 জন মোৰ পইচা দিলে ইলেকশ্যন খেলিছে মই ফোন কৰাৰ পিছতে সিহঁতে লগ ধৰি আহিব আপুনি জানে কিমান এমএলএ আমাৰ ওচৰলৈ যিটো কথা কৈছে বৰা ডাঙৰে যিটো কথা কৈছে যে 70 মানে এখন পাব কেনেকৈ পাব আপোনালোকে কেনেকৈ পাব 75 মানে এইবিলাক এটা মানে যিখিনি কেণ্ডিডেট আছে 2-4 জন মানে যিখিনি ফলোৱাৰ আছে মানে এটা কথা ভাল লাগাইছে যে চৰকাৰ হ'ব গোটেইখিনি মামা আপুনি খং নকৰিব আপুনি প্ৰতিবাৰ খং কৰি আছে এইটো কথা কোৱাত আপুনি ৰাগ নকৰিব আমি এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰো যে আপোনালোকৰ চৰকাৰ আহিবই বা এওঁলোকৰ চৰকাৰ আহিবই এইটো ৰিজাল্টৰ পিছত গম পোৱা যাব ন এইটো আমাৰ অসম ৰাজ্যতো ডাইৰেক্টলি আমি বিশ্বাস কৰি ল'ব নালাগে যে বিজেপি চৰকাৰ আহিব বা কংগ্ৰেছ চৰকাৰ আহিব এইটো আমি ৰিজাল্টৰ পিছত গম পাম ন আমি এতিয়া আৰু এটা প্ৰশ্ন কৰো হিমন্ত মামা আপোনাকতো অসমতে জানে আপোনাক মেনেজ মাষ্টাৰ বুলি জনা যায় কিন্তু আপোনালোকৰ যিমানখিনি আসন পাম বুলি আশা কৰিছিলে তাতকৈ যিমানখিনি আসন পাম বুলি আশা কৰিছে যিমানখিনি আসন নাপায় তেন্তে আপুনি কিবা মেনেজ কৰিব নেকি কিবা অন্য ধৰণৰ লগত না চাওক আমিতো মানে মেনেজ কৰা নকৰাৰ লগত একো কথা নাই আপোনাকতো মই তেতিয়া ক'লোৱেই অলপ আগতে যে মোৰ পইচাৰে কংগ্ৰেছৰ মই খুলি আপোনাৰ চেনেলৰ জৰিয়তে মোৰ পইচাৰে কংগ্ৰেছৰ আজমল ডাঙলীয়াৰ কংগ্ৰেছৰ পাৰ্টিৰ 2-4 জন 5 জন মানে সেনেকুৱা কেণ্ডিডেট আছে যে মোৰ পইচাৰে ইলেকশ্যন খেলিছে গতিকে যদিহে বাইচান্স যদি মানে আমাক 2-4খন মানে সিট লগা হয় চৰকাৰ গঠনৰ কাৰণে মানে যিখিনি মোৰ পইচাৰে খেলিছে মইতো মানে এটা আৱাজ দিলে সিহঁতে গুচি আহিব তাত মানে কোনো আপত্তি নাই আৰু যি দুটা দল মানে অসমত আছে 2-3টা দল সিহঁতো মৰে মানুহ মানে ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আপুনি গম পাব যদি লগা হয় মানে মোৰ ওচৰতে আহিব সিহঁতে সেইটো মানে এইটো ডাঙৰ কথা নহয় মানে চৰকাৰ আমাৰ হাতৰ খাটাং সেইটো ফাইনেল হৈ গৈছে আৰু মই এটা কথা কম যে ৰিপুণ বৰা ডাঙৰীয়াই মানে তেখেতসকলৰ কেণ্ডিডেট এইকেইদিন যিমানখিনি মানে হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰিছে সেইবিলাক মানে এটা ভেকভাওনা নাটক তেতিয়া ক'ব পাৰিব যে আমি মানে জিকাৰ সম্ভাৱনা আছিলে আমি চৰকাৰ গঠন সম্ভাৱনা আছিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে মোক বদনাম দিব ডাঙৰীয়াই মানে চুৰি কৰিছে সেইবিলাক মানে এটা অসমৰ ৰাইজে আমাক মানে এটা কথা এটা দিছে আমি জানো যে 25 বছৰলৈকে ৰাজত্বৰ কাৰণে আমাক অসমৰ ৰাইজে মৰম আশীৰ্বাদ আৰু ভোটৰ দ্বাৰা আমাক মানে ৰাজ কৰাৰ এটা সুযোগ দি থাকিব বুলি আমি এইটো মানে ভাবি থৈ দিছো অসম মাত্ৰ 5 বছৰ 25 বছৰলৈ 20 বছৰ আছে কিয় চান্স নিদিয়ে আৰু 20 বছৰ আছে অসম ৰাইজে জানে এই 5 বছৰত যিডাল হে জ্বালা দিছে এওঁলোকে আৰু কেতিয়াও এওঁলোকৰ চৰকাৰ হবলৈ নিদিয়ে অসমবাসী ৰাইজে সেইটো আমি ৰিজাল্ট গম পাম ডাইৰেক্টলি ক'ব নোৱাৰো এখেতে যেনেকৈ কৈ আছে খাটাং কৰি মই বিশ্বাস কৰা নাই গম পাইছে নাই আপুনি নকৰিব এইগিলা ফেকু বাং না এইটো আমি ৰিজাল্টৰ পিছত গম পাম কোন চৰকাৰ আহে বা কোন চৰকাৰ নাই আমি 2 তাৰিখলৈকে ৰখি আছো আমাৰ অসমবাসী ৰাইজে অপেক্ষা কৰি আছে আপুনি 2 তাৰিখে চাব আপোনাৰ চেনেলৰ যোগেদিও অসমবাসী ৰাইজক দেখুৱাব যে কংগ্ৰেছ চৰকাৰ হয় সেইদিনতো আমাৰ নিউজটো একেবাৰে একদম ধাৰাসাৰে বব ন হয় এতিয়া আপোনালোকৰ কথাখিনি শুনি ভালে লাগিল আমি শেষ প্ৰশ্ন এটা সুধিম আমাৰ মামাৰ কিবা ইচ্ছা আছে নে সুধি লওঁ মামা আপোনাৰ কিবা আৰু কিবা ক'ব লগা আছে নেকি নহয় আপোনালোকৰ যদি চৰকাৰ গঠন হয় আকৌ এবাৰ 3টা কামত আপুনি কি কাম কৰিম বুলি ভাবিছে প্ৰথমতে চাওক আপুনি যে সুধিলে 3টা কাম আমি 3টা কামৰ কাৰণে চৰকাৰ গঠন কৰা নাই নহয় হয় হয় উল্টা প্ৰশ্ন নুসুধে বাবা না এইবিলাক খং উঠি যাব এইবিলাক মানে কি ফাল্টু আপুনি কি কথা কৈছে এওঁলোকৰে চৰকাৰ আমাৰ চৰকাৰ নাপায় না বাবা এবাৰ আমাৰ চৰকাৰে মই উদাহৰণ আপুনি উদাহৰণ কেনে কৈ দিব ক'ত পালে এইবাৰ আমাৰ চৰকাৰ হ'বই আপুনি কওক আমি যেতিয়া মানে চৰকাৰ গঠন কৰিম আমি 3টা কামৰ কাৰণে চৰকাৰ গঠন নকৰো আমি বহুখিনি কাম কৰিম আমি ৰাস্তা ঘাটৰ পৰা আদি কৰি বহুখিনি আমি কাম কৰিম সেনেকুৱা আমাৰ মানে প্লান বনোৱা আছে প্লান এ বনাইছে যে অসমবাসী ৰাইজক আমি সেইটো খাটাং বিজেপি চৰকাৰৰ এই আপুনি তেনেকৈ নকব আপুনি এই ওচৰত বহি আছে আপুনি তেনেকৈ এনেকৈ নকব ওচৰত বহি থাকিলে কি মই ভয় কৰিম নেকি নকৰে আপুনি এনেকৈ নকব এইটো উচিত নহয় এইটো আইনত নাই ন হেমন্ত মামা আপোনালোকৰ চৰকাৰ যদি আকৌ কি কথা নহয় আপুনি প্ৰথমতে কি কাম কৰিব আমাৰ অসমৰ কাৰণে চাওক আমি চৰকাৰ গঠন হলে
আমি প্ৰথম কাম সেইটোৱে কৰিম যে আমি নিবনুৱা সমস্যা একদম সমাধান নকৰো সেইটো খাটাং আমি মানে আপুনি জানে যে আমাৰ মানে যিবিলাক ৰেলী বিলাকত এই ডেকা চামে ডেকা যুৱকসকলে মোৰ ভাগিনসকলে তাৰমানে সিহঁতে বাৰ বাৰ কৈ থাকে যে মামা মামা আমাক বুলেট লাগে গতিকে আমি চিন্তা কৰিছো যে সেই ভাগিনকেইটা মোক বিৰাট মৰম দিছে আৰু আমাক ভোটো দিছে গতিকে মেক্সিমাম ল'ৰাই তাৰমানে মই মানে মোৰ ক্ষেত্ৰত মানে অৰ্থাৎ মানে মোক মামা হিচাপে মানি কেনে আমাক বিজেপিক ভোট দিছে গতিকে সিহঁতৰ কাৰণে মই চিন্তা মানে কৰিব লাগিব গতিকে প্ৰথম চিন্তাটো সিহঁতৰ কাৰণে কৰিছো মানে সিহঁতক মানে আমি বুলেট দিয়াৰ মানে চিন্তা কৰিছো মানে আমি যিখিনি দিয়াৰ বিক্ৰী মানে কৰিব লগা বা লিজত দিব লগা আছে এইখিনি আমি মানে লিজত দিবা বিক্ৰী কৰি সেই ডেকা যুৱকসকলক মানে আমি দিম আৰু আপুনি দেখিছেনে এখেতে অসম বিক্ৰী কেনে আৰু অসমৰ ল'ৰাক বুলেট দিব আপুনি অসমখন আপোনাৰ লগৰ মাজলৈ কিয় টানি আছে সেইবিলাক ফাল্টু কথা আপুনি নকবচোন বৰা ডাঙৰীয়া মোৰ আগত হেমন্তৰ আগত এইবিলাক ফাল্টু কথা নকব আপুনি কি দাদাগিৰি কৰি ভিতৰত মানে ইমান মানে ডাঙৰ ডাঙৰ কথা মোৰ আগত নকব মই আপুনি কি দাদাগিৰি কৰি কেনে চৰকাৰ চলাব নাপায় না এইবিলাক সাংবাদিক দেখিছেনে দাদাগিৰি কৰিব আহিছে দাদাগিৰি কিয় কৰিব আপুনি দাদাগিৰি কিয় কৰিছে এইটো চোৱা এইটো নাপায় এইটো চোৱা কৈ দিয়া হেমন্ত কৈ দিয়া নাপায় ন মানে এইবিলাক কথা কলে কিন্তু মই মানে এইবিলাক মানে সহ্য নকৰো মই কি সহ্য কৰিম এইবিলাক মানে অসম বিকিব বুলি কৈছে অসম কিয় বিকিব কিয় অভদ্ৰামী কিন্তু মোৰ লগত অভদ্ৰামী তুমি কৰিছা অভদ্ৰামী তুমি কৰিছা অভদ্ৰামী তুমি কৰিছা অসম বিকিম বুলি কিয় কৈছা এইবিলাক মই সহ্য নকৰো না এইবিলাক ফাল্টু এইবিলাকো ময়ো সহ্য নকৰো অসম বিকিম বুলি কিয় কৈছা ইমান সৰু সৰু মানুহ মানে হেমন্তৰ লগত মানে হেমন্ত পৃথিৱীৰ ডাঙৰ মানুহ নেকি মানে আপুনি কিয় ইমান কিয় দাদাগিৰি কৰি আছে আপুনি খালি দাদাগিৰি এইবিলাক মানে মই এৰেষ্ট কৰি দিম আপোনাক মই এৰেষ্ট কৰাম আপুনি এখেতৰ কাৰণে কিয় কান্দিছে আপুনি এখেতৰ কাৰণে কিয় কান্দি আছে আপুনি আপোনাৰ চেনেল আৰু মই এখেতে কিন্তু এৰেষ্ট কৰি দিম মোৰ খং উঠি গ'লে মই আপোনাক মই একবাৰ কৈছো মই আপোনাক এৰেষ্ট কৰি দিম এইবিলাক নাপায় ন বাবা এইবিলাক মানে এৰেষ্ট ই বাবা বাবা কৈ কেনে অসম বৰবাদ কৰি পেলাইছে ফাল্টু কথা এইবিলাক ফাল্টু মানুহ বৰা ডাঙৰ আপুনি ফাল্টু কথা কিয় তুমি কিয় ফাল্টু কথা কৈছে নাপায় না এইবিলাক মানে মোৰ লগত কথা পাতিলে অলপ মানে লিমিটত কথা পাতা কিয় লিমিটত কথা ইমান হাই কোৱালিটিৰ কথা বুজাই দিয়া এখেতে ইমান হাই কোৱালিটিৰ মানুহ নেকি আমি ইমান সৰু হৈ গলো নেকি বুজাই দিয়া আপোনালোকে কিন্তু খং উঠি গ'লে কিন্তু মই উল্টা উল্টা কথা নকবা আপোনালোকে অসম বিকি পেলাইছে আপোনালোকে অসম বিকি পেলাইছে অসম বিক্ৰী কৰা কথা নকবা আপুনি শান্ত হৈ যাওক চিনি পেলাম আপুনি মোক কচ্ছ আপুনি মোক চৰাবা আপোনাৰ দম দিয়ক ওলাই দিয়ক আপুনি দালাল নেকি আপুনি নিশ্চয় দালাল এখেতক মই দালাল নহয় মই কাৰো দালাল নহয় আপোনালোকে ওলাই নিদিয়া কথা লাগে লাগে মই সাক্ষাৎ নকৰো আপোনাক মই সাক বাঢ়ি নকওঁ যা দেখিছা আপোনাক থাকে যে সাংবাদিকক বহুত ভালে ভালে ওলাই যাওকচোন আপুনি ওলাই যাওক মই ৰকত ফাল্টু তই মোক ওলাই দিছা তই 2 তাৰিখৰ পিছত চাইছো আমাৰ চৰকাৰ হলি তক যদি মই হাতীৰ দাঁতে দি জেলত ভৰাব নোৱাৰো তক যদি ফাঁচি দিব নোৱাৰো মোৰ নাম ৰিপুন বৰা নহয় সেনেকুৱা ৰিপুন বৰা সেনেকুৱা কংগ্ৰেছ আমি বহুত দেখা পাইছো সেইবিলাক ফাল্টু কথা বাদ দিয়ক সেইবিলাক যাওক আৰু সাংবাদিক মহোদয় ওচৰত আহক মোৰ ওচৰত আহক বহক ইয়াতে বহক এইখন চেয়াৰত বহক আপোনালোক বহুত হাল্লাচিল্লা সেইকাৰণে মই গুচি গৈছো হাল্লাচিল্লা মোৰ লগত কথা ক'লে একদম চুপচাপ কথা শুনি থাকিব এইবিলাক মানে বৰা ডাঙৰীয়া কংগ্ৰেছৰ সেইবিলাক মানুহ নানিব মই নাহো হা এইবিলাক নাপায় নাই এইবিলাক ভুল কৰিছে আপুনি এইবিলাক নাপায় এইবিলাক মানে পাপ কাম কৰিছে মোৰ লগত কথা পাতিব এজন মানে ভাল লিডাৰ লৈ আহক সেইবিলাক ফাল্টু নাপায় এইবিলাক মানে ক্ষমা এইবিলাক ৰাজ্যৰ ওচৰত মানে মোক যে মানে এইবিলাক মানে অপমান কৰিলা তুমি এইবিলাক মানে মানুহ মাতি নি ক্ষমা খুজিব লাগিব নাপায় নাই বা কাৰো বিপক্ষ কৰা নাই মই আপুনি দুজনে ফালে কৈছো মই কাৰো সপক্ষৰ কাৰণে বিপক্ষ নাই আপুনি ভুল নুবুজিব
মই জানা আপুনি এটা কাম কৰক এইবিলাক ফাল্টু মানুহ মাতি আনিছো যে মোক অপমান কৰিছে আপুনি নাই, মই অপমান কৰা নাই। এতিয়া আপুনি মোক ক্ষমা খুজক নহয় নহয় নাপায় নাপায় মোক ক্ষমা খুজক আপুনি আপুনি ভুলকে বুজিছে মই ভুল কৰিছে আপুনি সেইকাৰণে মই ভুল বুজিছো আপুনি মোক ক্ষমা খুজক আৰু মই নমস্কাৰ কৰিলে মই ক্ষমা মাফ নকৰো আপোনাক মই চাই ল'ম কিন্তু মই কিন্তু বিৰাট ওপৰৰ মাল মই মালটো বিৰাট ওপৰৰ মাল আপুনি মোক ভৰিত ধৰি ক্ষমা খুজক ভৰিত ধৰি ক্ষমা খুজক আপুনি মই মাফ কৰি দিওঁ মই যে অপৰাধ কৰিছো ভৰিত ধৰি মোক ক্ষমা খুজক আপুনি কিয় বদলি কথা কয় মই ভৰিত ধৰি পেলাই আপোনাৰ অসমলৈ দেখিলে সাংবাদিকক ভৰিত ধৰিব দিছে মই ইমান কি ইমান ভুলডাল কৰিছিলো কি ইমান অপৰাধ কৰিছিলো যাৰ কাৰণে ভৰিত ধৰিব দিলে কি মানুহ হয়নে নহয় মই মালটো কিন্তু বহুত ওপৰৰ মাল ওপৰ বুলি কথা নাই আমি সেইবিলাক বিশ্বাস নকৰো আমি আপোনাক আমি ভাল বুলি কৈছিলো আপুনি বহুত মই মালটো কিন্তু ওপৰৰ মাল মই কৈ দিছো কিন্তু এইবিলাক মানে মোৰ লগত ধেমালি নকৰিবি কিন্তু এইবিলাক কথা ৰাইজে দেখি আছে এইবিলাক কথা ৰাইজে দেখি আছে এইবিলাক নাপায় ন এইবিলাক মই মানে ধেমালি নকৰো ন ধেমালি ময়ো কৰা নাই ধেমালি কৰিছো নেকি মই আপোনাৰ ধেমালি